এইকেইদিন অসমৰ বিভিন্ন স্থানৰ পৰা আমাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা দিব লগা প্ৰাৰ্থীসকল তেখেতসকলৰ অভিভাৱকসকলৰ পৰা মোলৈ বহু ফোন আহিছে আৰু সেই পৰিপ্ৰেক্ষিততে আজি মই সেবাৰ কাৰ্যালয়ত উপস্থিত হৈ অধ্যক্ষ আৰু সচিব ডাঙৰীয়াৰ লগত এই পৰীক্ষা অনুষ্ঠিত কৰা বিষয়খিনি আলোচনা কৰোঁ। ইয়াৰ আগতো মই দায়িত্বভাৰ লোৱাৰ পাছতো আমি বিষয়খিনি আলোচনা কৰিছিলোঁ। পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নোৱাৰাটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব আমাৰ কোভিড পৰিস্থিতিটো ইয়াৰ অৱনতি ঘটে নে উন্নতি ঘটে। ইয়াৰ পৰিস্থিতিটোৰ উন্নতি ঘটাবৰ কাৰণে আমাৰ ইনফেকশ্যনৰ পাৰ্চেণ্টেজটো আমাৰ পজিটিভিটিটো আমি কমাবৰ কাৰণেই চৰকাৰখনে এটা এলানি বিধি ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ কাৰণে আজিৰ পৰাতো 12টা বজাৰ পৰাই কাৰফিউ প্ৰৱৰ্তন কৰিছে। গতিকে যিখিনি বিধি দিছে সেইখিনি সকলো ৰাইজে সুন্দৰভাৱে মানি চলিলে পৰিস্থিতিটোৰ আমি আশাবাদী উন্নতি হ'ব আৰু উন্নতি হ'লে পৰীক্ষা পতাৰ কাৰণে আমাৰ বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে। আমি 15 দিনৰ নটিছৰ ভিতৰত আমি পৰীক্ষা পাতিবৰ কাৰণে আমি সম্পূৰ্ণৰূপে সষ্টম হৈ আছোঁ। কিন্তু তাৰ কাৰণে আমাক স্বাস্থ্য বিভাগৰ অনুমতি লাগিব, স্বাস্থ্য বিভাগৰ গাইডলাইন লাগিব। গতিকে কোনো সিদ্ধান্ত এই মুহূৰ্তত হোৱা নাই। আমি প্ৰতি মিনিট বাই মিনিট গোটেই পৰিস্থিতিটো আমি পৰ্যবেক্ষণ কৰি আছোঁ আৰু পৰিস্থিতিৰ উন্নতি ঘটিলে আমি 10টা বা 12টা দিন সময় লৈ পেলাই ইমান সময়ৰ ভিতৰতে আমি পৰীক্ষা যাতে অনুষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো বিভাগ আমাৰ পৰিষদ আমাৰ সেৱা আমি সষ্টম হৈ আছোঁ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটা পৰীক্ষা, কাৰণ দুয়োটা পৰীক্ষা একেলগে অনুষ্ঠিত হ'ব। এদিন মেট্ৰিকৰ পৰীক্ষা হ'লে তাৰ পিছৰ দিনটো হায়াৰ ছেকেণ্ডেৰী হ'ব, আকৌ তাৰ পিছৰ দিনটোত মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰয়োজন সাপেক্ষে মেট্ৰিকত যিহেতু 6খন পেপাৰত পৰীক্ষা দিব লাগে, সেইটো আমি কমাই 3খনলৈ আনিম। ষ্টুডেণ্টৰ চইচৰ ওপৰত নিৰ্ভৰ কৰি পেলাই বা হায়াৰ ছেকেণ্ডেৰীটো তেনেকুৱা, সেইটো মই কৈছোঁ যে এইটো এতিয়া প্ৰস্তাৱৰ ওপৰত আছে আৰু গোটেই প্ৰতিচ্ছবিখন স্পষ্ট হ'ব অহা 25 মে'ৰ ভিতৰত। প্ৰতিচ্ছবিখন স্পষ্ট হ'ব যে আমি অৱনতিৰ ফালে গতি কৰিছোঁ নে উন্নতিৰ ফালে গতি কৰিছোঁ। মই খুব সাংঘাতিকভাৱে আশাবাদী পৰিস্থিতিৰ উন্নতি হ'ব। আমাৰ নেতৃত্ব খুব সুন্দৰভাৱে আমি কাম কৰি আছোঁ আৰু উন্নতি হোৱাৰ লগে লগে আমি পৰীক্ষাটো আমি পাতিবৰ কাৰণে